আজি অসমে ৰৈ ৰৈ বিনালে আজি অসমে ইতিহাস ৰচিলে হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত শেষবাৰৰ বাবে ৰূপালী পৰ্দাত প্ৰদৰ্শিত হ'ল জুবিন গাৰ্গ আজি মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে জীৱিত কালত জুবিন গাৰ্গে নানা অভিলেখ সৃষ্টি কৰাৰ দৰেই মৃত্যুৰ পিছতো গঢ়িলে কেইবাটাও অভিলেখ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৱতি নিশা 4:30 বজাৰ পৰা আৰম্ভ হ'ল ছবিগৃহত প্ৰথমটো দৰ্শনী মুকলি হ'ল বন্ধ ছবিগৃহৰ দুৱাৰ এটা দিনত 16টাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হ'ল সকলো ছবিগৃহতে কেৱল এখন ছবিৰ বাদে বাতিল কৰা হ'ল আন ছবিসমূহ অসমৰ চলচ্চিত্ৰ উদ্যোগক লৈ চিন্তিত ব্যক্তিজনে অসমৰ চলচ্চিত্ৰ উদ্যোগক দিলে এক নতুন মাত্ৰা অসমৰ ইতিহাসত সোণালী আখৰে লিখা থাকিব আজিৰ এই দিনটো 2025 চনৰ 31 অক্টোবৰ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এই ছবিখনে আনিলে আশাৰ বতৰা পৰিৱৰ্তনৰ এক নতুন জোৱাৰ